নমস্কাৰ ছাত্ৰসকল, তোমালোকক আৰ ক্লাছেছ নম্বৰ চেনেলটোলৈ আকবাৰ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ গণিতৰ পুনৰালোচনাৰ অনুশীলনী R6ৰ কুৱেশ্যন নম্বৰ 13 আৰু 14 ওপৰত। গতিকে ছাত্ৰসকল আশা দেৰি নকৰি পেলাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, কুৱেশ্যন নম্বৰ 13ত আমাক কি দিছে যে এটা ৰম্বাছৰ কৰ্ণ দুডালৰ জোখ 24 মিটাৰ আৰু 10 মিটাৰ। ৰম্বাছটোৰ বাহুবোৰ নিৰ্ণয় কৰা। কি কৈছে আমাক যে এটা ৰম্বাছৰ কৰ্ণ দুডালৰ জোখ 24 মিটাৰ আৰু হল 10 মিটাৰ। এতিয়া আমাক কৈ আছে ৰম্বাছটো কি উলিয়াব লাগে, বাহুবোৰ নিৰ্ণয় কৰিব লাগে। গতিকে ছাত্ৰসকল আশা দেৰি নকৰি পেলাই কুৱেশ্যন নম্বৰ 13 টো সলভ কৰোঁ। এতিয়া চোৱা, কুৱেশ্যন নম্বৰ 13ত আমাক কি দি আছে প্ৰথমে আমি সেইখিনি লিখিম। গতিকে আমি কি লিখিম যে ইয়াত ৰম্বাছৰ কৰ্ণ দুডালৰ জোখ কিমান দিছিলে আমাক 24 মিটাৰ আৰু কিমান দিছিলে আৰু 10 মিটাৰ। এতিয়া চোৱা, আমাক কুৱেশ্যনত কি কৈছিলে যে ৰম্বাছৰ বাহুবোৰ নিৰ্ণয় কৰা। গতিকে আমি লিখিম যে এতেকে ৰম্বাছৰ বাহু ইজ ইকুৱেল কৰ্ণ স্কোয়াৰ প্লাছ কৰ্ণ স্কোয়াৰ ডিভাইডেড বাই 2। এইটো হ'ল ৰম্বাছৰ বাহু উলিওৱাৰ সূত্ৰ। এতিয়া চোৱা, কৰ্ণৰ জোখ আমাক কিমান দিছে 24 মিটাৰ আৰু 10 মিটাৰ। গতিকে মানকেইটা বহাই দিয়া, 24 স্কোয়াৰ প্লাছ 10 স্কোয়াৰ ডিভাইডেড বাই 2। এতিয়া চোৱা, 24ক যদি আমি স্কোয়াৰ কৰোঁ কিমান হ'ব 576 প্লাছ 100 ডিভাইডেড বাই 2। এতিয়া চোৱা, 576 প্লাছ 100 ইজ ইকুৱেল 676 ডিভাইডেড বাই 2। এতিয়া 676ৰ বৰ্গমূল হ'ল 26 ডিভাইডেড বাই 2। এতিয়া 2 26ত কেইবাৰ যাব 13। গতিকে ৰম্বাছৰ বাহুৰ জোখ আমি কিমান পাইছোঁ 13 মিটাৰ। গতিকে ছাত্ৰসকল আশা কৰোঁ তোমালোকে এই কুৱেশ্যনটো ধুনীয়াকৈ বুজি পাইছা। এতিয়া চোৱা, কুৱেশ্যন নম্বৰ 14ত আমাক কি দি আছে, এটা ট্ৰেপিজিয়ামৰ সমান্তৰাল বাহুযোৰৰ জোখ ক্ৰমে 6 মিটাৰ আৰু 4 মিটাৰ আৰু ইহঁতৰ মাজৰ লম্ব দূৰত্ব 7 মিটাৰ। ট্ৰেপিজিয়ামটোৰ কালি উলিওৱা। এতিয়া চোৱা, কুৱেশ্যনত আমাক কি দিয়া আছে, আমাক দিয়া আছে ট্ৰেপিজিয়ামৰ সমান্তৰাল বাহুযোৰৰ জোখ 6 মিটাৰ আৰু 4 মিটাৰ আৰু আমাক দিয়া আছে ইহঁতৰ মাজৰ লম্বৰ দূৰত্ব কিমান 7 মিটাৰ। এতিয়া আমাৰ কি উলিয়াব লাগে, ট্ৰেপিজিয়ামৰ কালি উলিয়াব লাগে। গতিকে আহা কুৱেশ্যনটো সলভ কৰোঁ। এতিয়া চোৱা, কুৱেশ্যন নম্বৰ 4ত আমাক কি দিয়া আছে সেইখিনি আমি লিখিম প্ৰথমে। গতিকে ইয়াত কি দিয়া আছে আমাক ট্ৰেপিজিয়ামৰ সমান্তৰাল বাহুযোৰৰ জোখ ক্ৰমে 6 মিটাৰ আৰু 4 মিটাৰ আৰু ইহঁতৰ মাজৰ লম্বৰ দূৰত্ব কিমান দিয়া আছে 7 মিটাৰ। এতিয়া চোৱা, কি উলিয়াব লাগে ট্ৰেপিজিয়ামটোৰ কালি। এতেকে ট্ৰেপিজিয়ামটোৰ কালি ইজ ইকুৱেল হাফ ইনটু সমান্তৰাল বাহুযোৰৰ দিগৰ সমষ্টি ইনটু উচ্চতা। এইটো হ'ল ট্ৰেপিজিয়ামৰ কালি উলিওৱাৰ সূত্ৰ। এতিয়া চোৱা, হাফ সমান্তৰাল বাহুযোৰৰ দিগৰ সমষ্টিতে সমান্তৰাল বাহুযোৰৰ জোখ আমাক কিমান দিছে 6 প্লাছ 4, তাৰপিছত ইনটু উচ্চতা কিমান দিছে 7। এতিয়া চোৱা, 6 প্লাছ 4 ইজ ইকুৱেল কিমান 10, হাফ ইনটু 10 ইনটু 7, 2 10ত কেইবাৰ যাব 5 বাৰ, 7 into 5 is equal 35.
এতিয়া চোৱা আমি কিমান পাইছোঁ ট্ৰেপেজিয়ামৰ কালি 35 মিটাৰ স্কুৱেৰ গতিকে ছাত্ৰসকল এইখিনি আছিলে কুৱেশ্যন নম্বৰ 14 সলিউশ্যন কৰোঁ তোমালোকে এই কুৱেশ্যনটো ধুনীয়াকৈ বুজি পাইছা গতিকে আজিলৈ ভিডিঅ'টো মানে যদি তোমালোকৰ এই ভিডিঅ'টো চাবলৈ ভাল লাগিছে লাইক কৰিবা তোমালোকৰ বন্ধুবৰ্গতে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা